লখিমপুৰত অসমীয়া যুৱকক প্ৰহাৰক লৈ ক্ষোভিত হৈ পৰিছে অসমীয়া যুৱ মঞ্চ আৰু কুটুম্ব সুৰক্ষা পৰিষদৰ বিষয়ববীয়াসকল। আৰু অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ আৰু কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকে ক্ষমা খুজিবলৈ বাধ্য কৰিলে অনা অসমীয়া ব্যক্তিক। আৰু উল্লেখ্য যে যোৱাকালি লখিমপুৰ টাউনত লক্ষ্মীচাৰিত এজন অসমীয়া যুৱকক অনা অসমীয়া এজনে শাৰীৰিকভাৱে অপদস্থ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত আজি লখিমপুৰ জিলা অসমীয়া যুৱ মঞ্চৰ লগতে কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকে ক্ষমা খুজিবলৈ বাধ্য কৰিলে অনা অসমীয়াজনক। অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলাৰ সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈ আৰু কুটুম্ব সুৰক্ষা পৰিষদৰ সম্পাদক দীপাংকৰ নাথে লখিমপুৰত অনা অসমীয়াসকলে অসমীয়াৰ ওপৰত চলোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতন বন্ধ কৰিবলৈ দাবী জনাইছিল। আৰু অন্যথা সেইসকল অসমীয়া বিৰোধী অনা অসমীয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব বুলি জনায়। এটা গাড়ি পড়িলে ठीक है। हाँ बाकी हमारे क्या भूल हुआ क्या मारे हम तो बॉडी को उड़ता तब भी नहीं मारता आपका लेकिन हमको उस टाइम पूरा जानी बुझी तो पुणे ना करे ना जानी बुझी ये देखो ये हम उधर से बाहर हो रहा था, ये बेचारा ब्रेक मारा कर ये जाम में था, वही में ब्रेक मारा। ठीक है मारी वाला इसलिए ये गाड़ी का पूरा ना पूरा यहाँ में ये निजे कैसे छोटे ऐसे टोटे ब्रेक में दिसे बोले हम बता दें जो भी है हम गलत नहीं बोलेगा। ये पैर उठाया फिर उनको बोला पैर पे ब्रेक कर दीजिए, ये पीछे ब्रेक किया। ठीक है फिर ब्रेक किया, हमारा अंगूठे पे खड़ा नहीं हुआ, सब हमको तो हाँ तो भूल हो गया ना, उसको क्या बोलेगा। अगर आप सुनो अगर आपको सुनिए अगर आप চেতন বাহিৰলৈ ওলাই আহিলে মানে কৈছে ল'ৰাটো পাতি আছে माफ करना फिर मार दीजिए। ওলাই আহিলে মানে अगर आपको सोल्यूशन होता है तो वापस मार दीजिए, कोई बात नहीं। मारपिट ना मारपिट ना लगे হা ভিডিঅ' কৰি আছে না চাওক বাৰম্বাৰ দেখা গৈছে যে লখিমপুৰত বিভিন্ন স্থানত অকল বহিৰাগত আৰু একাংশ এই মুছলমানে যি অসমীয়া ল'ৰাৰ ওপৰত অত্যাচাৰ কৰি অসমীয়া ল'ৰাক মাৰধৰ কৰি আছে। আজি দুদিনমানৰ আগতে আমি টিভিত দেখা পাইছোঁ যে দুজনমান মুছলমান মানুহে কিন্তু আহি পেলাই অসমীয়া ল'ৰাক এটা সাধাৰণ কথাতে ইমানকৈ গুৰুলা গুৰুকৈ মানে প্ৰহাৰ কৰিছে, তাৰ ফলত কিন্তু ল'ৰাটো বহুত জখম হৈছে। আৰু আজি দেখা গৈছে যে আজি নহয় যোৱাকালি দেখা গৈছে যে লক্ষ্মী চাৰিআলিত এজন অসমীয়া ল'ৰাৰ ওপৰত যিভাৱে গোটেই মানুহখিনিয়ে জঁপিয়াই পৰি পেলাই অসমীয়া ল'ৰাটোক ইমান বেয়াকৈ মাৰিছে। আৰু আজি গৈ পেলাই আমি তেওঁলোকক ক্ষমা খুজিছোঁ, ক্ষমা খোজাই কথা নহয়, কিন্তু ইয়াৰ পিছত যদি স্পষ্ট ভাষাৰে আমি কুটুম্ব সুৰক্ষা পৰিষদৰ ফালৰ পৰা আমি কৈ দিছোঁ, এই কুটুম্ব সুৰক্ষা পৰিষদ কৰিছোঁ, তাৰ মানে এইটো নহয় যে আমাৰ অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিব, কোনোবা মিয়াই অত্যাচাৰ কৰিব, কোনোবা বহিৰাগত অত্যাচাৰ কৰিব, সেইটো কিন্তু আমি চাই নাথাকি স্পষ্ট ভাষাৰে আমি কৈ দিছোঁ। ইয়াৰ পিছত যদি এটা অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত যদি কোনোবা এটা আঁচুৰ মাৰিবলৈ হয় নহয়, তাক কিন্তু একদম মুকলিকৈ আমি ইয়াৰ পৰাই প্ৰত্যাহ্বান দিছোঁ। কিন্তু ইয়াৰ পৰা স্পষ্ট ভাষাৰে আমি কৈ দিব বিচাৰিছোঁ যে ইয়াৰ পিছত এটা অসমীয়া ল'ৰাৰ ওপৰত যদি আঁচুৰ মাৰে নহয়, সেই আঁচুৰৰ পৰিণাম কিন্তু বহুত ভয়ানক পৰিস্থিতিলৈ যাব বুলি স্পষ্ট ভাষাৰে আমি কুটুম্ব সুৰক্ষা পৰিষদৰ পৰা আমি স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছোঁ। যোৱাকালি বহিৰাগত যুৱক এজনে আমাৰ লখিমপুৰ জিলা বিদ্যুৎ বিভাগত কৰ্মৰত এজন যুৱকক লখিমী চাৰিআলিত মানে শাৰীৰিকভাৱে প্ৰহাৰ কৰে। তাৰপৰা আমি অসমীয়া যুৱ মঞ্চই গৈ তেওঁক মানে এই বহিৰাগত যুৱকজনক অসমীয়া যুৱকৰ ওচৰত ক্ষমা খোজাওঁ। আৰু আৰু আমি ইয়াৰ পৰাই এই মাৰোৱাৰী সম্প্ৰদায়ৰ বা যিসকলে মানে অসমীয়া বিৰোধী বহিৰাগত বিহাৰী সম্প্ৰদায়ৰ যুৱক বা বঙালী সম্প্ৰদায়ৰ যুৱক, তেওঁলোকে অসমীয়া বিৰোধী যি কুচক্ৰান্ত কৰি আছে আৰু একাংশ অসমীয়া বিৰোধী মিয়াই আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ যে অসমীয়া যুৱ মঞ্চই কিন্তু ক্ষান্ত নাথাকে। ভৱিষ্যতৰ দিনত যদি লখিমপুৰত কোনোবা বহিৰাগত বা বাংলাদেশী মুছলমানে অসমীয়া যুৱকক চুবলৈ হয়
তাৰ অৱস্থা কিন্তু পৰিণাম ভয়াৱহভাৱে তেওঁলোকে ভুগিব লাগিব বুলি ইয়াৰ পৰাই অসমীয়া যুৱ মঞ্চই শেষ সকিয়নি দিছে।